নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। মই আপোনালোকৰ সকলোৰে বাবে অতিকৈ প্ৰয়োজনীয় NPS আৰু OPS সম্পৰ্কে বহুতো ভিডিঅ' তথ্যসমূহ মই আগবঢ়াবলৈ চেষ্টা কৰি আহিছোঁ। ইতিমধ্যে বহুকেইটা ভিডিঅ' মই NPS আৰু OPS সম্বন্ধত বনাইছোঁ। আজি মই এক নতুন তথ্য দিব বিচাৰিছোঁ যে বৰ্তমান চলি থকা অসম বিধানসভাৰ বাজেট অধিৱেশনত পেঞ্চন নীতি সম্পৰ্কত মাননীয় পেঞ্চন আৰু ৰাজহুৱা বিভাগৰ মন্ত্ৰী তথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক উদ্দেশ্যি বিধায়ক দেৱব্ৰত শইকীয়াই কেইটিমান প্ৰশ্ন উত্থাপন কৰিছিল। যদিও তেওঁৰ ফালৰ পৰা দিয়া উত্তৰসমূহ বিশেষ সন্তোষজনক নাছিল, তেওঁ এই প্ৰশ্ন উত্তৰ প্ৰতিলিপিখিনি সামাজিক মাধ্যমত তেওঁ শ্বেয়াৰ কৰিছিল। আৰু তাৰেই প্ৰশ্নকেইটানো কি, মই সেই বিষয়ে অলপ জনাব বিচাৰিছোঁ। প্ৰশ্নকেইটা আছিলে যে প্ৰথম প্ৰশ্নটো আছিল অসম চৰকাৰৰ পুৰণা পেঞ্চন নীতি বলবৎ কৰিব নেকি? অসম চৰকাৰে পুৰণা পেঞ্চন নীতি বলবৎ কৰিব নেকি? দ্বিতীয় প্ৰশ্নটো আছিল নতুন পেঞ্চন নীতি কিমান চনত ঘোষণা আৰু প্ৰৱৰ্তন কৰা হৈছিল? তৃতীয় প্ৰশ্নটো আছিল পুৰণা পেঞ্চন নীতি আৰু নতুন পেঞ্চন নীতিৰ মাজত পাৰ্থক্যসমূহ তেওঁ তালিকাভুক্ত কৰি জনাবলৈ অনুৰোধ কৰিছিলে। পুৰণি পেঞ্চন আঁচনিৰ দৰে নতুন পেঞ্চন আঁচনিটো DA ভৱিষ্যনিধি অথবা ন্যূনতম পেঞ্চন আছেনে বুলিও তেওঁ প্ৰশ্ন কৰিছিল। আৰু 4 নম্বৰ প্ৰশ্নটো পুৰণা পেঞ্চন নীতিত এজন অৱসৰপ্ৰাপ্ত কৰ্মচাৰীয়ে ন্যূনতম কিমান টকা পেঞ্চন লাভ কৰে আৰু নতুন পেঞ্চন নীতিত সৰ্বনিম্ন কিমান টকা মাহিলী পেঞ্চন লাভ কৰিছে তথ্যসহ জনাবলৈ কৈছিল। আৰু ইয়াৰ উত্তৰ হিচাপে জনোৱা হৈছিল যে প্ৰথম প্ৰশ্নটো উত্তৰ হিচাপে কৈছিল পেঞ্চন আৰু ৰাজহুৱা বিভাগৰ অভিযোগ বিভাগৰ মাননীয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে এই উত্তৰটো দিব। দ্বিতীয় প্ৰশ্নটো আছিলে বৰ্তমান ভাৰত চৰকাৰৰ NPS আঁচনিৰ আৰ্হিত অসম চৰকাৰে 2005 চনত প্ৰচলন কৰা NPS আঁচনি বাহাল আছে। এতিয়া বৰ্তমান NPS আঁচনিখন বাহাল আছে বুলি তেওঁ জনাইছে। আৰু তৃতীয় প্ৰশ্নটোৰ উত্তৰত কৈছিল ভাৰত চৰকাৰৰ নতুন পেঞ্চন আঁচনিৰ আৰ্হিত অসম চৰকাৰৰ অধীনত বিষয়া কৰ্মচাৰীৰ বাবে ইংৰাজী 1-2-2005 চনৰ পৰা কাৰ্যকৰী হোৱাকৈ নতুন পেঞ্চন আঁচনি অৰ্থাৎ NPS ইংৰাজী 25-1-2005 চনত ঘোষণা কৰিছিল। 2005 চনৰ পৰা NPS আঁচনি প্ৰৱৰ্তন হৈ আছে। পুৰণি পেঞ্চন আঁচনি আৰু নতুন পেঞ্চন আঁচনিৰ মূল পাৰ্থক্যসমূহ তেওঁ ইয়াতে তালিকাভুক্ত কৰি জনাইছে। এতিয়া পুৰণা পেঞ্চন আঁচনিৰ বিষয়ে কৈছে যে পে' কমিশ্যনৰ অনুমোদন সাপেক্ষে 1969 চনৰ পেঞ্চন আঁচনিয়ে সামৰি লোৱা অসম চৰকাৰৰ সকলো বিষয়া কৰ্মচাৰীয়ে অৱসৰৰ পিছত পাবলগীয়া সুবিধাসমূহ নিৰন্তৰ পাই থাকে। পুৰণা পেঞ্চন আঁচনিৰ অন্তৰ্গত অৱসৰপ্ৰাপ্ত কৰ্মচাৰীজনে সাধাৰণতে তেওঁৰ অন্তিম মূল দৰমহাৰ 50% পেঞ্চন হিচাপে লাভ কৰে। তাৰপিছত লগতে পুৰণা পেঞ্চন আঁচনিৰ অন্তৰ্ভুক্ত বিষয়া কৰ্মচাৰীৰ দৰমহাৰ কোনো অংশ পেঞ্চনৰ নামত কৰ্তন কৰা নহয়। কিন্তু নতুন পেঞ্চন আঁচনিৰ মতে ইয়াৰ অধীনস্থ বিষয়া কৰ্মচাৰীৰ মূল বেতন আৰু DA-ৰ 10% ধন পেঞ্চন আঁচনিৰ নামত কৰ্তন কৰি বিষয়া কৰ্মচাৰীজনৰ নিজা একাউণ্টত জমা কৰা হয়। নতুন পেঞ্চন আঁচনিৰ অধীনস্থ বিষয়া কৰ্মচাৰীসকলৰ মূল বেতন আৰু DA-ৰ 10% প্ৰত্যেক মাহে কৰ্তন কৰি সংশ্লিষ্ট কৰ্মচাৰীজনৰ PPN একাউণ্টত জমা কৰা হয়। অসম চৰকাৰৰ বিষয়া কৰ্মচাৰীৰ মূল বেতন আৰু DA-ৰ 14% ধন সেই বিষয়া কৰ্মচাৰীৰ PPN একাউণ্টত জমা কৰে আৰু সেই টকাখিনি মাজে সময়ে কৰ্মচাৰীজনৰ একাউণ্টত জমা হৈ বিভিন্ন পেঞ্চন স্কিমত নিৱেশ হৈ থাকে। কৰ্মচাৰীসকলে অৱসৰৰ সময়ত সুদসহ জমা হোৱা ধনৰ 60% ধন এককালীনভাৱে উঠোৱাৰ পাছত বাকী ৰৈ যোৱা 40% ধন কৰ্মচাৰীসকলে বিভিন্ন বিবাহ সংস্থাত বিনিয়োগ কৰিলে তাৰ পৰা কৰ্মচাৰীসকলে মাহে মাহে পেঞ্চন লাভ কৰা দেখা যায়। এতিয়া নতুন পেঞ্চন আঁচনিৰ অধীনস্থ বিষয়া কৰ্মচাৰীসকলৰ চাকৰিকাল 10 বছৰৰ কম হ'লেও পেঞ্চন লাভ কৰে। নতুন পেঞ্চন আঁচনিৰ অধীনস্থ বিষয়া কৰ্মচাৰীৰ মূল বেতন আৰু DA 10% ধন পেঞ্চন আঁচনিৰ অধীনত কৰ্তন কৰি বিষয়া কৰ্মচাৰীৰ নিজা একাউণ্টত জমা কৰা হয়। পুৰণি পেঞ্চন আঁচনিৰ দৰে নতুন পেঞ্চন আঁচনিৰ অধীনস্থ বিষয়া কৰ্মচাৰীসকলে অৱসৰ গ্ৰহণ কৰাৰ পিছত DA ভৱিষ্যনিধি বৰ্তমান সময়ত লাভ কৰা দেখা নাযায়। নতুন পেঞ্চন আঁচনিৰ অধীনস্থ বিষয়া কৰ্মচাৰীসকলৰ অৱসৰৰ সময়ত একাউণ্টত সুদসহ জমা হোৱা ধনৰ 60% এককালীনভাৱে উঠোৱাৰ পাছত বাকী ৰৈ যোৱা 40% ধন বীমা সংস্থাত বিনিয়োগ কৰিলে পেঞ্চন লাভ কৰে।
পুৰণি পেঞ্চন আঁচনিৰ অন্তৰ্গত অৱসৰপ্ৰাপ্ত কৰ্মচাৰীৰ ন্যূনতম পেঞ্চন তেওঁৰ অন্তিম দৰমহাৰ ওপৰত নিৰ্ভৰ কৰে। সাধাৰণতে অৱসৰপ্ৰাপ্ত কৰ্মচাৰীজনে তেওঁৰ অন্তিম মূল দৰমহাৰ 50% পেঞ্চন হিচাপে লাভ কৰে। নতুন পেঞ্চন আঁচনিৰ অধীনস্থ বিষয়া কৰ্মচাৰীসকলে তেওঁলোকৰ নিজ নিজ একাউণ্টত সুদসহ জমা হোৱা ধনৰ 40% ধন বীমা সংস্থাত বিনিয়োগ নকৰিলে তেওঁ সেই ধনৰ ওপৰত প্ৰত্যেক মাহে পেঞ্চন লাভ কৰে। এই পেঞ্চন কৰ্মচাৰীজনৰ ন্যূনতম পেঞ্চন তেখেতৰ জমা হোৱা ধনৰ পৰিমাণৰ ওপৰত নিৰ্ভৰ কৰে। গতিকে এনেকুৱা ধৰণৰ নতুন তথ্যসমূহ যিসকলে বৰ্তমান পেঞ্চন আঁচনিৰ নতুন NPS আৰু OPSৰ মাজৰ ডিফাৰেঞ্চখিনি নাজানে আৰু কোনটোই তেওঁলোকক বেছি লাভান্বিত কৰিব সেইখিনি বিষয়ে নাজানে। গতিকে এই তথ্যসমূহে তেনেকুৱা কৰ্মচাৰীসকলক নিশ্চয় সহায় কৰিব আৰু লগতে পুৰণি পেঞ্চন আঁচনি যিসকলে পুৰণি পেঞ্চন আঁচনি বাহাল হোৱাটো বিচাৰি আছে তেওঁলোকৰো ক্ষেত্ৰতো এইখিনি তথ্যই নিশ্চয় কিছু অৱদান দিব।